নমস্কাৰ নেচাৰ বয় সুৰাজি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বিটৰ উপকাৰিতাৰ বিষয়ে দুলাইন ক'ব লৈছোঁ। সাধাৰণতে দেখা যায় নিয়মিতভাৱে বিট যদি আপোনালোকে ব্যৱহাৰ কৰে তেন্তে আপোনাৰ সমনি সুৰক্ষিত থাকে আৰু ব্লাড প্ৰেছাৰো নিয়ন্ত্ৰিত থাকে। বিটত নাইট্ৰেট থকাৰ বাবে শৰীৰ সুস্থ থাকে। বিট সেৱনৰ ফলত হিমোগ্ল'বিনৰ মাত্ৰা নিয়ন্ত্ৰিত থাকে। যিহেতু বিটত ফলিক এচিডৰ মাত্ৰা অত্যাধিক হোৱাৰ বাবে ইয়াৰ সেৱনৰ ফলত তেজৰ মাত্ৰা কমি নাযায়। বিট সেৱনৰ ফলত গৰ্ভৱতী মহিলাৰ কাৰণে কিয় লাভদায়ক? কাৰণ বিটত ফলিক এচিড থকাৰ বাবে হিমোগ্ল'বিনৰ মাত্ৰা বাঢ়ি যায় আৰু ইয়াৰ লগতে বিট সেৱনৰ ফলত আপোনাৰ অক্সিজেনৰ কোনো কমি নহয়। কেতিয়াও অক্সিজেনৰ মাত্ৰা আপোনাৰ নিয়ন্ত্ৰিত থাকে আৰু মস্তিষ্ক মন মগজু আপোনাৰ সুস্থ থাকে। বিটৰ সেৱনৰ ফলত আপোনাৰ কি লাভ হয়, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব প্লিজ। ধন্যবাদ।